Hello everyone, welcome back to my channel. মই আজি হাসি গাছি ক'তবা ওলালো কৈ আছো আহক ফাৰ্ষ্ট ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ স্কুলত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আয়োজন কৰা হৈছে এণ্ড দ্যাটছ ৱাই অলপ সাজি কাচি গৈ আছোঁ স্কুললৈ। এয়া আমাৰ মৰমৰ বিদ্যালয় মই আহি পালোহি এণ্ড ডান্স কম্পিটিশ্যনৰ কাৰণে ডেকোৰেশ্যন এণ্ড ষ্টেজৰ কাম এতিয়াও চলি আছে। এয়া দেখাই আছোঁ, কাম এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। ভিডিঅ' হয় হাই বুলি কৈ দিয়ক আকৌ হাই বুলিও নকয়। হৈছে ঋতুৰাজ ছাৰ আৰু হাছান ছাৰ। ষ্টাফ ৰুমত সকলো বিজি নিজৰ নিজৰ কামত। এতিয়া স্কুল ফিল্ডলৈ ওলাই যাওঁ, কাৰ্যসূচী আৰম্ভ হৈছেই। আজি প্ৰতিযোগিতাৰ কাৰ্যসূচী অনুসৰি ফাৰ্ষ্ট পতাকা উত্তোলন কৰিছে পৰিচালনা সমিতিৰ সভাপতি মানিক বৰা ছাৰে। আৰু এইজন হৈছে সমাজকৰ্মী ভাস্কৰ বৰুৱা, তেখেতে আজি স্মৃতি তৰ্পণ কৰিব। আজি কম্পিটিশ্যনৰ এয়া হৈছে এংকৰ বাইদেউ আমাৰ কৰবী, এয়া হৈছে চাহা মেম আৰু প্ৰাৰ্থনা মেম। এইজন হৈছে জ্যেষ্ঠ সাংবাদিক যোগেশ ওজা আৰু তেখেতে আজি বন্তি প্ৰজ্বলন কৰি আজিৰ প্ৰতিযোগিতাৰ মঞ্চ উদ্বোধন কৰে। আৰু এইগৰাকী হৈছে আমাৰ প্ৰিন্সিপাল মেম। এয়া আমাৰ জাজেছো আহি পালে, স্কুলৰ টিচাৰ্ছ বহি আছে, অডিয়েঞ্চো বহুতখিনি গোট খালে। চ' এতিয়া ডান্স কম্পিটিশ্যন ষ্টাৰ্ট হ'বই, ভিডিঅ'টো চাই থাকক। ধলাজান অঞ্চলৰ এখন অন্যতম ইংৰাজী মাধ্যমৰ বিদ্যালয় ব্লুমিং লোটাছ ইংৰাজী মাধ্যমৰ আজিৰ নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ নাম ভৰোৱা দায়িত্বটো আহি পৰিছে আমাৰ ভাগত। চ' আমি এয়া বহিলোঁ। এয়া হৈছে 8-9ৰ ষ্টুডেণ্টছ আমাৰ স্কুলৰে। প্ৰাৰ্থনা মেম ধুনীয়া হৈছে। প্ৰতিযোগীৰ নাম লিখা দায়িত্বত পৰি আমি চাবলৈকে পোৱা নাই, সেইকাৰণে শুনি আছোঁ কাৰণে লগে লগে আমিও নাচি আছোঁ। এইফালে পূৰা পাৰফৰ্মেঞ্চ চলি আছে আৰু আমিও এইফালে নাচি আছোঁ। গান শুনিলে ৰ'বই নোৱাৰোঁ, বৰ বেয়া স্বভাৱ দেই। এইফালে কামো কৰি আছোঁ আৰু এইফালে ৰিলছো বনাই আছোঁ দেই। আজি জয়া না সে কুরায়া অকারো তোমারি বাঁধই বাঁধ দুনিয়া সোমানি জগতে জিলিকো কুসি করে বুকুর সিপারে এহে যা গুলাব। আজি অনুষ্ঠানৰ এয়া হৈছে লাষ্ট প্ৰতিযোগী আৰু আমি এই লাষ্টলৈ পালোঁ আৰু চাবলৈকে। এতিয়া অনুষ্ঠান প্ৰায় শেষেই হৈছে। এয়া আমাৰ স্কুলৰ ষ্টুডেণ্টছ মেঘা, হাই হাঁহিছে সিহঁতে। এয়া বায়েক হৈছে ৰিয়া। এতিয়া আমি যাবলৈ হৈছে আৰু এয়া জাজেছ কেইজনে আজি প্ৰতিযোগিতাৰ ফলাফল ডিছকাছ কৰি আছে, কোন ফাৰ্ষ্ট হ'ব কোন ছেকেণ্ড হ'ব। এয়া মেমেও এনাউন্স কৰিলে। এতিয়া আমি ঘৰলৈ যামগৈ। স্থানপ্ৰাপ্ত প্ৰতিযোগীৰ নামো এনাউন্স হৈ গ'ল। এতিয়া আমি কেইটামান ফটো শ্বুট কৰি ঘৰলৈ যামগৈ আৰু। এয়া জাষ্ট ঘৰ আহি পাইছোঁহি আৰু
বহুত ভাগৰ লাগিছে, ফ্ৰেছ হৈ লওঁ আৰু ভিডিঅ'টো ভাবিছোঁ ইমানতে সামৰণি মাৰিছোঁ, কাৰণ বহুত ভাগৰ লাগিছে আৰু ভিডিঅ' শ্বুট নকৰোঁ। বাই বাই।